hand, mitigate climate change. আপুনি বাৰু জানেনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিষ্ঠানিক চৌহদত গছ ৰোপণ আঁচনিৰ বিষয়ে? এই আঁচনি হ'ল জনহিতকৰ আমাৰ চৌপাশৰ জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ সুদূৰ প্ৰসাৰী এক আঁচনি। ৱেলকাম বেক টু বিজ্ঞান। মূল কথাটো হ'ল আমাৰ চৌপাশৰ জলবায়ু সাংঘাতিক ধৰণে পৰিৱৰ্তন হৈছে আৰু তাৰ ফল আমি ভোগ কৰিছোঁ। পাহাৰত আচৰিত ধৰণে ভূমিস্খলন হৈছে, ভয়ামত বানপানী, আকৌ এতিয়া অসহ্যকৰ গৰমে দহিছে। ক'ৰবাত যদি বান, ক'ৰবাত খৰাং, ক্ৰমে আৰু ক্ৰমান্বয়ে আমাৰ নাজল নাথল অৱস্থা। কিন্তু ইয়াৰ সমিধান কি? সমিধান এয়া থলুৱা গছৰ পুলি। এবাৰ ভাবকচোন, ইয়াতকৈ উত্তম কিবা সমিধান ওলাবনে? এই গছ ৰোপণ কৰিয়ে আমাৰ চৌপাশৰ জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব লাগিব। আপুনি ভাবিব পাৰে আপুনি অকলেই কেনেকৈ জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব, কিন্তু আপুনি জানেনে আপোনাৰ অকণমান সঁহাৰিয়ে ধৰণীখন সঁচাকৈ ধুনীয়া কৰিব পাৰে। ঘৰৰ চৌহদত, কাৰ্যালয়ৰ চৌহদত নিতৌ একোটাকৈ গছপুলি ৰোপণ কৰি প্ৰতিপাল কৰক। গ্ৰহি তোলক ঘৰৰ চৌহদ শ্যামেলি চৌহদ হিচাপে। সেইকাৰণে আহক, আপুনি অকলে নহয়, মই, আপুনি বা তেওঁলোক আমি সকলোৱে কৰিম। এবাৰ ভাবি চাওকচোন, অসমত বাস কৰা 3,40,00,000 অসমীয়াই যদি প্ৰত্যেকেই একোটিকৈ গছপুলি ৰোপণ কৰে, তেতিয়াহ'লে এদিনতেই গছপুলি ৰোপণ কৰা হয় 3,40,00,000। অসমত আছে প্ৰায় 80,000 চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান। সিদিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান কৰা মৰ্মে প্ৰতিটো প্ৰতিষ্ঠানে যদি অন্ততঃ 75টাকৈ গছপুলি ৰোপণ কৰে, তেতিয়াহ'লে প্ৰতিষ্ঠানিক চৌহদত ৰোপণ কৰা গছপুলিৰ মুঠ সংখ্যা হয় 6 নিযুত। এয়া কিন্তু কম কথা নহয়। আপুনি বাৰু জানেনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিষ্ঠানিক চৌহদত গছ ৰোপণ আঁচনিৰ বিষয়ে? আপুনি জানি লওক, বুজি লওক আৰু যিমান পাৰে সিমান আপুনি সহযোগিতা আগবঢ়াওক, যাতে সকলোবোৰ প্ৰতিষ্ঠানিক চৌহদ শ্যামলী চৌহদলৈ ৰূপান্তৰিত হয়। এই আঁচনি হ'ল জনহিতকৰ আমাৰ চৌপাশৰ জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ সুদূৰ প্ৰসাৰী এক আঁচনি, আৰু এই আঁচনিখনৰ সফল ৰূপায়ণে আমাৰ চৌপাশৰ জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত যথেষ্ট সহায় কৰিব। এই আঁচনিৰ অধীনত অসমৰ বিভিন্ন ঠাইত থকা প্ৰায় 80,000 প্ৰতিষ্ঠানিক চৌহদত যোৱা 17 জুলাইৰ পৰা 14 আগষ্টলৈকে প্ৰতিটো চৌহদত অন্ততঃ 75টাকৈ গছপুলি ৰোপণ কৰি 3 বছৰলৈ প্ৰতিপাল কৰা হ'ব, যাতে প্ৰতিটো প্ৰতিষ্ঠানিক চৌহদ শ্যামলী চৌহদলৈ ৰূপান্তৰিত হয় আৰু আমাৰ চৌপাশৰ জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত আমি কিছু পৰিমাণে সফল হওঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সপোনক আগবঢ়াই নিবৰ বাবে এই আঁচনিখনৰ উদ্যোগ গ্ৰহণ কৰিছে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে, আৰু সমন্বয়ক হিচাপে আঁচনিখন আগবঢ়াই লৈ গৈছে অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদে। আহক আমি আটাইয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিষ্ঠানিক চৌহদত গছপুলি ৰোপণ কৰা কাৰ্যসূচী আমি সফল ৰূপায়ণ কৰোঁ। ইয়াৰ অৰ্থটো এইটো নহয় যে আমি কেৱল প্ৰতিষ্ঠানিক চৌহদতে আমি গছপুলি ৰোপণ কৰিব পাৰোঁ। আমি এজন সুনাগৰিক হিচাপে আমি প্ৰত্যেকেই নিজৰ চৌহদতো যিমান পাৰোঁ থলুৱা গছপুলি ৰোপণ কৰি আমি আমাৰ চৌহদবিলাক শ্যামলী চৌহদলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। আপুনি ভাবিব পাৰে বা আপুনি ক'ব পাৰে যে কেতিয়াবা চৰকাৰ উদ্যোগতে প্ৰগতিৰ নামত বনাঞ্চল ধ্বংস হৈছে, গছ কটা হৈছে, কিন্তু কি জানেনে, চৰকাৰ আমাৰ, আমি হ'লো জনতা, চৰকাৰে আমাৰ হিতৰ কাৰণে কাম কৰিব। আমি যেতিয়া দেখাই দিম যে আমি গছক প্ৰচণ্ডভাৱে ভাল পাওঁ, আমি প্ৰকৃতিক ভাল পাওঁ, আমি গছক যেতিয়া আমি সাৱটি ধৰিম, তেতিয়াহ'লে এনেধৰণৰ সমস্যা নিজেই নোহোৱা হ'ব। গতিকে আহক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিষ্ঠানিক গছ ৰোপণ আঁচনি আমি সফল ৰূপায়ণ কৰোঁ আৰু আমাৰ চৌপাশৰ জলবায়ুৰ পৰিৱৰ্তন আমি ৰোধ কৰাৰ চেষ্টা কৰোঁ। So let's join hand, mitigate climate change. With this, see you next.